হেল্ল' এভৰিৱান, আজি মানে বহুত দিনৰ আশা এটা পূৰণ হ'বলৈ গৈ আছে। মানে মোৰ ভালপোৱা দিনৰে এটা আশা আছিলে। আমি দুয়োজনে মানে তেতিয়া ভাবিছিলোঁ যে আমি ফুলনি থানত এখন শৰাই দিম যদি আমাৰ মানে ভালপোৱা সফল হয়, আৰু সেয়া বাস্তৱত পৰিণত হ'ল। আমাৰ ভালপোৱা সফল হ'ল আৰু বিয়া হোৱা আজি 6 মাহেই হ'ব হ'ল। এয়া তাকে ভাবিলোঁ, আহিলোঁ দুয়োজন শৰাই ভাগ দিবলৈ, আৰু এয়া একদম দুয়োজন এতিয়া বহুত সুখী। তাকে আশীৰ্বাদ বিচাৰি যাতে গোটেই আজীৱন এনেদৰেই মিলা প্ৰীতিৰে থাকিব পাৰোঁ, তাকে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। আৰু এয়া দেখিছেনে, ফুলনি থানাৰ পৰিৱেশ অকণমান আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপিছত এয়া প্ৰসাদো দিলে, প্ৰসাদ ক্ষীৰ এনেকৈ দিলে। তাৰপিছত গ'লোঁ নাৰায়ণপুৰতে থকা BK-ত, তাকে বোলো চাহ একাপ খাই লওঁ। ৰাতিপুৱা অহা অকল চাহ একাপ খাই আহিছিলোঁ। এয়া একদম মানে চাহ অকণৰ টেণ্ডেঞ্চি পূৰা আহি গৈছে। এয়া চাহ খালোঁ, খালে এয়া দেখিছে না, শাহুমাই একেবাৰে পৰঠা খোৱাত বিজি। মানে ৰাতিপুৱা যিহেতুকে ভাত খাই নাহিলে, এয়া মই ভিডিঅ' কৰি আছোঁ, দেখিলে মোক দিব। এতিয়া দেখিলে বাৰু এয়া। আৰু ইমানতে ভিডিঅ'টো সমাপ্তি কৰিছোঁ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, সকলোকে বাই বাই।